নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে। আজি আমি কথা পাতিম টকাৰ কাৰণে নিজকে বিক্ৰী কৰিব পৰা কিছুমান শিল্পীৰ বিষয়ে। হয় বন্ধুসকল, টকাৰ কাৰণে নিজকে কেনেকৈ বিক্ৰী কৰিব পাৰে কিছুমান শিল্পীয়ে। কেইদিনমান আগতে ৰেঙনিত সম্প্ৰচাৰ হোৱা অসমীয়া ধাৰাবাহিক বেগম জান, তাত কেনেকৈ গণেশৰ মূৰ্তি দলিয়াই দিছে কেইটামান টকাৰ কাৰণে। এই ভিডিঅ'টো চাওকচোন। কেইটামান টকাৰ কাৰণে মানুহ ইমান তললৈ নামিব পাৰেনে? টকাৰ কাৰণে নিজক বিক্ৰী কৰি ভিক্ষা খুজিছে, মোৰ ক'ব লগা একো নাই। কিন্তু আনৰ ধৰ্ম বা আস্থাক আঘাত দিয়াৰ অধিকাৰ আপোনালোকে ক'ত পালে? অসমীয়া চিৰিয়েল এখনে যদি অসমীয়া সংস্কৃতি বা ধৰ্মক অপমান কৰে, তেতিয়া সকলোৰে খং উঠিব। চিৰিয়েলৰ নামত ফটুৱামি কিয়? নিজৰ জাতি বা সংস্কৃতিক ভালকৈ দেখুৱাব লাগে, যাতে নতুন প্ৰজন্মই চাই কিবা এটা শিকিব পাৰে। লাভ জেহাদ, ভগৱানৰ মূৰ্তি দলিওৱা, এইবিলাক চাই কি শিকিব মানুহে? যদি ইয়াত কোৰাণখন দলিয়াই দিয়া দেখুৱায়, তেতিয়া বহুতৰে কটি পুৰিব। কিন্তু হিন্দু ধৰ্মৰ ওপৰত কৰাৰ কাৰণে নাটক বুলি কয় বহুতে। যদি নাটকে হয়, তেতিয়াহ'লে কোৰাণখন দলিয়াবলৈ দিয়ে না এবাৰ, তেতিয়া চাওক। মই শেষত এইটোৱে ক'ব খুজিছোঁ যে বেগম জানখন অতি সোনকালে বন্ধ কৰক। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছিল, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।